আপুনি ফোনপে ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে আপোনালৈ আছে এটা বিশেষ খবৰ। ফোনপেৰ সৈতে সংযোগ কৰিব লাগিব আধাৰ কাৰ্ড। এটিএম নাথাকিলেও ব্যৱহাৰ কৰিব পাৰিব ফোনপেৰ UPI। কেনেকৈ কৰিব জানক সবিস্তাৰে। বিগত কেইবছৰমানৰ পৰা ডিজিটেল পেমেণ্টৰ জনপ্ৰিয়তা বহুগুণে বৃদ্ধি পাইছে। ভাৰতৰ অন্যতম জনপ্ৰিয় পেমেণ্ট এপ হৈছে ফোনপে। ভাৰতত প্ৰায় ৩৫ কোটি গ্ৰাহকে এই এপটো ব্যৱহাৰ কৰে। UPI লেনদেনৰ উপৰিও এই এপৰ পৰা বিভিন্ন বিল পৰিশোধ কৰিব পাৰি। পানী, বৈদ্যুতিক আৰু অন্যান্য অধিক বিল পৰিশোধ মোবাইলৰ পৰা DTH ৰিচাৰ্জৰ পৰা সম্ভৱ। আনকি এই পেমেণ্ট এপৰ পৰা বিভিন্ন বীমা ক্ৰয় কৰাও সম্ভৱ। এতিয়াৰ ফোনপেত কৰিব লাগিব আধাৰ ভেৰিফিকেশ্যন। পূৰ্বে UPI পঞ্জীয়নৰ বাবে ডেবিট কাৰ্ড বাধ্যতামূলক আছিল। অৱশ্যে জনপ্ৰিয়তা পেমেণ্ট এপটোৱে এই প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ চেষ্টা কৰিছে। আধাৰৰ জৰিয়তে UPI পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ বাবে আধাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰৰ সৈতে লিংক কৰিব লাগিব। কোম্পানীটোৰ মতে ডেবিট কাৰ্ড নথকা গ্ৰাহকে এতিয়াৰে পৰা এই নতুন ব্যৱস্থাৰে UPI পেমেণ্ট কৰিব পাৰিব। বৰ্তমান গুগল পে আৰু পেটিএমৰ দৰে জনপ্ৰিয় পেমেণ্ট এপত UPI পঞ্জীয়নৰ বাবে ডেবিট কাৰ্ড বাধ্যতামূলক। কিন্তু নতুন বৈশিষ্ট্য ডেবিট কাৰ্ড অবিহনে ফোনপেৰ পৰা UPI ৰেজিষ্ট্ৰেশ্যনৰ দ্বাৰা লেনদেন কৰিব পৰা যাব। ফোনপেত আধাৰ কাৰ্ডৰ জৰিয়তে UPI কেনেকৈ পঞ্জীয়ন কৰিব? প্ৰথমে আপোনাৰ ফোনত ফোনপে এপ ইনষ্টল কৰক। এতিয়া আপোনাৰ ফোন নম্বৰৰ সৈতে OTPৰ বাবে অপেক্ষা কৰক। এতিয়া OTPৰ সৈতে ফোনপেত লগ ইন কৰক। আৰু তাৰ পাছত বাই মানি বিকল্পৰ পৰা পেমেণ্ট মেথড বিকল্প বাছক। ইয়াত নতুন বেংক একাউণ্ট যোগ কৰক, বিকল্প নিৰ্বাচন কৰক। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনাৰ বেংক নিৰ্বাচন কৰি ফোন নম্বৰ পঞ্জীয়ন পৰীক্ষা কৰক। ফোনপে আপোনাৰ বিষয়ে সকলো তথ্য ফোন নম্বৰৰ জৰিয়তে পাব। এতিয়া আপোনাৰ বেংক একাউণ্ট UPIৰ সৈতে লিংক হ'ব আৰু ইয়াত আধাৰ কাৰ্ড বা ডেবিট কাৰ্ডৰ জৰিয়তে UPI পিন ছেট আপ কৰাৰ বিকল্প দেখুৱাব।